তো হে সকাল ওয়েলকাম টু মঞ্জিত ব্লগস আৰু আজি এনেকৈ আৰম্ভ কৰিলোঁ মানে মোৰ চাইকেল ভাল কৰিব যাই আছোঁ তো টানি নিব লগা হৈছে গাড়ী নিতুলে টানি আছে বাইকত তো চুলি তুলি কাটিম চাই থাকক ব্লগটো এতিয়া আহিলোঁ আৰু ৱেটিং লিষ্টত আছোঁ এতিয়া মানে 5জন চুলি কাটিম আমি এইফালে 2জন আছে অংকুৰ আৰু নিতুল আৰু এইফালে 2জন কৌশিক আৰু প্ৰাঞ্জল মানে চাইকেল সিভাগে লগাই দিছোঁ ভাল কৰবা আৰু এইফালে আগত আছে এখন বৃন্দাবন থিয়েটাৰৰ গাড়ী চাওক এখন থিয়েটাৰৰ গাড়ী মানে বৃন্দাবন থিয়েটাৰৰ বস্তু অনা নিয়া কৰা গাড়ী আৰু মানে এতিয়া পেণ্ডেলো হোৱা চ' ক'ৰবাত আছে চাগে আজি থিয়েটাৰ এইফালে তো মই চুলি কাটি আছোঁ দাদাক কৈছোঁ যে ঘৰত গালি দিবা নালাগে সেনেকৈ কাটি দিয়ক খাপ দিবা নালাগে মানে এই খাপ কাটনটা দিলে ঘৰত তামাম গালি খাব লগা হয় তো সেইকাৰণে আজি পূৰা টুপুৰাকৈ কাটিম মাথা তাৰমানে ভালকৈ আৰু এইফালে মোৰো চাইকেল ভাল কৰা হৈ গ'ল আৰু এতিয়া ঘৰত যাই আছোঁ চাওক চাই যাই আছোঁ মানে মাথা এটা কেনে মহাত্মা গান্ধী মানে টুপুৰা হৈ গৈছে মাথা পুৰা চুলি তুলি কাটা হ'ল এবাৰ ভাত চাত খাই ডাইৰেক্ট এতিয়া আহিলোঁ আৰু ফাইনেল লুকটো দেখি দিছোঁ মানে সিও প্ৰথম আছে সিও কাটছে দিছিলোঁ ই বেছি নাকাটিল ওপৰৰ কেইডালচোন কাটাই নাই কাটছোঁ অলপ কাটছোঁ মোক কিন্তু আজি তামাম ভাল পাইছে ঘৰত মানে এই কাটনটা দিলে মানে অলপ আলু টাইপ হৈ গৈছে মানে নম্ৰ মানে ভাল চলি কিয় বা ভাল পায় এই কাটনটা দিলে গম নাপাওঁ ঐ নাই দেখাব নোৱাৰা না মাথা এইফালে ডেকা আছে ডেকা কাটিংটা কেনে লাগছে মানে একদম আগৰ দিনৰ মানে সৰুকালৰ মই সৰুকালতো এনেকৈ দেখিছিল মানে ফটোখন দেখি দিছোঁ আৰু আমি য'ত আছোঁ এতিয়া আমাৰ একদম 6-7-8 না আছিল না 6-7-8 আমি এতিয়া কটাইছোঁ মানে ৰ দেখিছোঁ এটা 6ৰ ৰুম 7-8 তাৰপিছত অফিচ ৰুম দেখি দিছোঁ 6-7-8 সেই সময়খিনি মানে এম ই স্কুলৰ সময়খিনি মানে অলপ বেলেগ আছিল মানে এটা ভাল লাগছিল সেই সময়খিনিত ভাল লগা নাছিল কিন্তু সেই সময়খিনি পাৰ কৰি আহি মানে কিবা ভাবি ভাল লগা হৈছে আৰু হ'লে আমাৰ ক্ৰিকেট খেলা পিটছখন বানি আছে চাচি আছে আৰু এইফালে পিটছ বনাব মানুহ অষ্ট্ৰেলিয়াৰ পৰা লৈছে বাদাম দা এয়া পিটছ বানাই আছে একবাৰ চাই দিবি অঁ বঢ়িয়া মানে নিয়ম বহুত ৰুল আছে মানে আমি নাজানো আৰু এতিয়া পিটছখন বনোৱা হ'লে অলপ খেলিব লাগে তো এইফালে আউট হ'ল খেলাত আৰু ময়ো আহিলোঁ ঘৰত মানে পূৰা গাঁও চাও বি মানে নতুনকৈ খেলি থাকিলে অলপ বিহাই 3 দিনমান খেলিলে ভাল হ'ব আৰু এইফালে চাওক ধান থোৱা হেৰিত সোমাই আছোঁ মানে এটা প্ৰব্লেম হৈছে মানে সেই প্ৰব্লেমটা কম না নকম মানে চবৰে হয়ে চাগে এতিয়া প্ৰব্লেম মানে এটা মানে বেলেগ প্ৰব্লেম নেক্সট ব্লগত যদি পাৰোঁ সেইটো দেখাম আৰু আজিৰ ব্লগটো এয়াই আৰু চুলি তুলি কাটিলোঁ মানে পূৰা পাতলা হৈ গৈছে তো চেনেলটো ছাবস্ক্ৰাইব কৰক নেক্সট ব্লগটো ভাল কৰিব চেষ্টা কৰিম দিয়ক